দক্ষিণ চতিয়াত ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ বিশ্বনাথ জিলা আহ্বায়ক সমিতি গঠন আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্য ৰাজনৈতিক দলটোৰ বিজেপিৰ সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি নিষেধ কৰিব বুলি মন্তব্য আগবঢ়াই দলটোৰ ৰাজ্যিক সভাপতি মৌলানা উবাইদুৰ ৰহমানে সালেহ আহমেদক বিশ্বনাথ জিলাৰ তদৰ্থ কমিটিৰ সভাপতিৰ দায়িত্ব দিয়ে। আমাৰ ৰাষ্ট্ৰীয় উলেমা কাউন্সিল চমুকৈ আদৰ্শী দলৰ বিশ্বনাথ জিলা সভাপতি সালেহ আহমেদ সাহেবৰ নেতৃত্বত আজি এটা প্ৰতিনিধি সভাৰ আয়োজন কৰা হৈছে তেখেতৰ অস্থায়ী কাৰ্যালয় বাসভৱনত। এই প্ৰতিনিধি সভাত তেওঁলোকে সালেহ আহমেদ সভাপতি অলৰেডি আছে, মুজিবুৰ ৰহমানক জেনেৰেল ছেক্ৰেটাৰী হিচাপে লৈ 22জনীয়া বিশ্বনাথ জিলা কমিটি আজি গঠন কৰা হয়। আগন্তুক দিনত এই কমিটিয়ে গোটেই আপোনাৰ বিশ্বনাথ জিলাৰ যিমান সমষ্টি আছে, যিমান ব্লক আছে, শক্তিশালী ৰূপে সাংগঠনিক ভেটি মজবুত কৰিব বুলি আমি আশা ৰাখিলোঁ। আৰু অহা যিটো পঞ্চায়ত নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত সাংগঠনিক ভেটি মজবুত কৰিবলৈ কাৰণে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে আজি এই সভাখন অনুষ্ঠিত হৈছে। মই নিজে উপস্থিত আছিলোঁ। আমাৰ সভাপতি সালেহ আহমেদ সাহেবৰ নেতৃত্বে আজি সভাখন অনুষ্ঠিত হয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যেতিয়াৰ পৰাই অসমত আহিছে, অহাৰ পিছত পশ্চিমীয়া ৰাজ্যৰ যিটো ছিষ্টেম, যিটো ফিল্ম ষ্টাইলৰ যেনেদৰে কাম কৰি আছে, বলডোজাৰ, যিটো মানে আগত অসমত কেতিয়াও আমি শুনা নাছিলোঁ, কেতিয়াও নাছিল। এই বলডোজাৰ লৈ যিটো আক্ৰমণ, দৰিদ্ৰ সীমাৰেখাৰ তলত যিবিলাক লোক বসবাস কৰি আছে, দুখীয়া দৰিদ্ৰৰ ওপৰত যিটো আক্ৰমণ কৰি আছে, আমি ধিক্কাৰ দিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা খালি মুছলমানকে নহয়, এটা জনগোষ্ঠীকে সৰু তেওঁলোক নিক্ষেপ কৰিবলৈ কাৰণে অসমত ষড়যন্ত্ৰ কৰি আছে। মুছলমানকো ধৰিছে, হিন্দুকো ধৰিছে, সকলোকে নিক্ষেপ কৰিব। সকলো দৰিদ্ৰ মানুহৰ মাটিবিলাক তেওঁলোকে কি কৰি আছে, উচ্ছেদ কৰি নি পেলাই এই বিদেশী বনিয়াবিলাকক, যিবিলাক বহিৰাজ্যৰ বনিয়াবিলাকক দি আছে। আজি হোম মিনিষ্টাৰ অমিত শ্বাহ তেওঁৰ ল'ৰাক দি আছে, কিবা NGOৰ দ্বাৰা তেওঁ হেৰি কৰি আছে। আৰে ভাৰতবৰ্ষৰ নাগৰিক দুখীয়া মানুহ, তেওঁলোকৰ চৰকাৰে চৰকাৰটো দুখীয়া মানুহক ভোট দি পেলাই চৰকাৰ বনাইছে, আৰু সেই চৰকাৰে আজি দুখীয়া দৰিদ্ৰ মানুহবিলাকক হাৰাশাস্তি কৰি আছে। আজি মুকলি আকাশৰ তলত মানুহবিলাকে ইমান কষ্টত আছে, গতিকে আমি ধিক্কাৰ দিছোঁ এইখন চৰকাৰক। এইখন চৰকাৰে এইবাৰে লাষ্ট টাইম দুখীয়া দৰিদ্ৰ অভিশাপ নিশ্চয় লাগিব। আৰু আপোনালোকে চাব, কম দিনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নাথাকে। এনেধৰণৰ মানুহবিলাকৰ অভিশাপ ল'লে কোনেও নেতাও থাকিব পৰা নাই। হিটলাৰো হিটলাৰে শাসন কৰিছিল, আজি হিটলাৰো নাই, হিমন্ত বিশ্ব শৰ্মাও নাথাকিব। আমি আহ্বান জনাম, আপুনি এজন ৰাজ্যৰ মুৰব্বী হিচাপে কাম কৰক। দুখীয়া ধনী সকলোৰে সমান চকুৰে দেখক। এতিয়া দুখীয়া মানুহবিলাকৰ মাটি উচ্ছেদ কৰি আছে, ধনীবিলাককতো আপুনি উচ্ছেদ কৰা নাই। ধনীবিলাকক আপুনি ধনী বনাই আছে, দুখীয়াবিলাকক উচ্ছেদ কৰি মুকলি আকাশৰ তলত পেলাই দিছে। অভিশাপ লাগিব। চাওক, ৰাষ্ট্ৰীয় উলেমা কাউন্সিল এটা শ্লোগান আছে, আপোনালোকে জানে, একটা কা রাত চলেগা, মুসলিম হিন্দু সাথ চলেগা। এইটো শ্লোগান ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ জন্ম হৈছে। আমাৰ তাত তেনেকৈ 1947ত হিন্দু, মুছলিম, শিখ, ইছাই একেলগত থাকি এটা প্লেটফৰ্মত থাকি ইংৰাজৰ বিৰুদ্ধে আমি লৰাই কৰিছিলোঁ, যাৰ কাৰণে আজি ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু ইংৰাজ ভাৰত এৰি যাবলৈ বাধ্য হৈছিল। সেই দিনটো আজি বহুদিন ধৰি নাইকিয়া লাহে হৈ গৈ আছে। আমাৰ ভিতৰত সাম্প্ৰদায়িক শক্তি এনেদৰে গ্ৰাস কৰি উঠিছে গোটেই ভাৰতবৰ্ষত। সাম্প্ৰদায়িক শক্তিৰ জৰিয়তে আমাৰ হিন্দু, মুছলিম, শিখ, ইছাই প্ৰত্যেক ধৰ্মক ভাগ কৰাৰ যিটো এটা ষড়যন্ত্ৰ চলি আছে, এই ষড়যন্ত্ৰক নিক্ষেপ কৰিবলৈ কাৰণে ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ জন্ম হৈছে। আমি একতা বিচাৰোঁ, আমি এটা প্লেটফৰ্মত থাকিব বিচাৰোঁ, এক লগত চলিব বিচাৰোঁ, এক লগত খাব বিচাৰোঁ। তেতিয়াহ'লে আমাৰ মজবুত ৰাষ্ট্ৰ গঠন কৰিবলৈ কাৰণে আমি কোনো অসুবিধা নহয়। আমাৰ এই ৰাষ্ট্ৰখন দুৰ্বল কৰিবলৈ কাৰণে এচাম ব্যক্তিয়ে লাগি আছে, যাতে কোনো পৰ্যায়ত আমাৰ অসমেই হওক, ভাৰতবৰ্ষৰ কোনো ৰাজ্যত যাতে তেনেকুৱা তেওঁলোকৰ কূট কৌশলৰ দ্বাৰা যাতে কোনো হেৰি কৰিব নোৱাৰে, তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় উলেমা কাউন্সিলে কাম কৰি আছোঁ। চতিয়াৰ পৰা ছাহিদুল ইছলামৰ ৰিপৰ্ট, নিউজ টাইম।